দেউতা দেউতা ভাত হ'ল নহয় তই গা ধুই আকৌ সোনকালে মোৰ হ'লে এটা বাছ মই কৈছো ই উঠাই নাই নি আৰু তহঁতৰ ভাত তই খাচোন আমি খাম দেউতা তই উঠিলি মোক কাইলৈ পইচা কেইটামান লাগিছিল যে তোক আকৌ পইচা কিয় দৰকাৰ হ'ল এই কলেজত দিব লাগে কাইলৈ তোক দুদিনমান দেৰিকে দিম ৰচোন আজিৰ পৰা কামলৈ যাবলৈ ওলাইছো মোক সেইবোৰ কৈ লাভ নাই হা মোক সেইবোৰ নকবি কলেজত পঢ়াইছো যেতিয়া পইচা দিবই লাগিব হ'ব যা কিবা এটা কৰি ব্ৰেকফাষ্ট ৰেডি হ'ল নে মোৰ দেৰি হৈছে মই যাওঁ হৈছে আৰু অলপ বাকী ৰ এই কিনো ইমান দেৰি কৰি থাকা মোৰ দেৰি হৈছে মই আহিছো এই ছোৱালীজনী গ'লগে এইবাৰ নোৱাৰিছো আৰু দেই যা কি কৰ কৰি থাক বহুত দেৰি ওলা নেকি নাই ক'তনো ৰৈছো টাইমত আহিব পাৰিবানে চৰি দেই আমাৰ এই বুঢ়াৰ লগত নোৱাৰিছোঁ সদায় সদায় এটা নতুন সমস্যা আছে প্লিজ তোমাৰ সমস্যা হ'ব বোলা যাওঁ দেউতা মই যে কালি পইচা কথা কৈছিলোঁ দে এতিয়া মইতো কালি ৰ'বলৈ কৈছিলো ন দুদিনমান কালি কাম বন নহ'লে এতিয়া এয়া কামলৈ ওলাই যাওঁহে কিহে চিন্তা এটা দুদিনমান ৰ মোক কেতিয়া পইচা কেনেকৈ দিম দে বুলিলে দিব নোৱাৰো নহয় মই সেইবোৰ নাজানো মোক 2000 টকা হ'লে লাগিবই যদি পঢ়াবই ন জন্ম দিছিলি কিয় ঘৰখন কেনেকৈ চলিছে তইতো দেখিছ ন মই সেইবোৰ নাজানো মুঠতে পঢ়াইছিলি যেতিয়া পইচা দিবই লাগিব ন অকণমান বুজিব লাগে দাদা তই নে অকল কি পইচা তোৰ আমাৰ মাজত কোনো দৰকাৰ নাই যি কয় কৰি থাক নো কি বুজিবি সুকন্যাৰ জন্মদিনলৈ আৰু 3 দিন আছে মোৰোতো ইজ্জতৰ কথা আছে ন কামত নাই যোৱা নি এইখন ভগা বুজিছে এখন মইহে পাওঁ হয় নি বাকী ঘৰত ভালেই আছো আৰু যেন তেনে বুজিছো খোৱা বোৱা হ'ল নেকি খোৱা বোৱা অলপ কৰিলোঁ আৰু কিনো আৰু খোৱা বোৱা আমাৰ কাম বন নাই যোৱা নেকি কামেই কৰিব পৰা নাই কাম বন নাই এইবিলাক আছো আৰু ঘৰত এনেকৈ কালি কামলৈ গৈছিলোঁ কাম বন নহ'লে এইটো হয় নেকি মই কৈছে কাম এটা দিব পাৰোঁ তই আকৌ যাবি নাযাওঁ কচোন ক'ত আছে কাম মইতো ভালেই পাওঁ আছে অলপ ওচৰতে আছে আমাৰ কাইলৈ তেনে ওলাবি মোৰ লগতে ৰাতিপুৱা ঠিক আছে তই কামৰ কথা ক'লি আৰু আহি যেতিয়া চাহ একাপ খাই যা বাবু বাবু নালাগে চাহ নালাগে তামোল আছে যদি তামোল এখনকে দে ৰ মই তামোলৰ কথা নিবলৈ কওঁ বাবু তামোল অকণ লৈ আছোন দেউতা গৈছো সমস্যা বুজিছ সমস্যা এৰা খাব দেই ঠিক আছে এতিয়া মই কৈ তই কাইলৈ ওলাবি মোৰ লগতে দেই ঠিক আছে তই যা ঠিক আছে হ'ব যিয়ে নহয় কাম এটা ওলাইছে যাগে তেলে দে যাবি হ'ব মোৰ কাম কৰি হৈ গ'ল পইচা মানে কিবা এটা দিয়কচোন আৰে আজি কামত লাগিছিলেহে কিবা এটা লগা হ'লেই নে নহয় মানে সেইটো কাৰণে কামত লগাব নাপায় নহয় মানে বাইদেউ কাইলৈ ল'ৰাটোক কলেজত পইচা দিব লাগিছিলে ইমান আৰু নথকাকে থকা নাই আপোনালোকৰ নিচিনা মানুহৰ মহিমা আৰু বুজিবলৈ বাকী নাই ডাঙৰ মানুহ ওচৰতো কি লাগে হা যা ভিতৰলৈ যায়
কফি কি কৰিছা বাবা কৰিলা মই এনে আছো শুনা না মোৰ বাৰ্থডে দিনা আমি ফুৰিব যাম হা ঠিক আছে দেউতা তই গলিয়ে নেকি সেই দিলিয়ে নহয় 500 টকা মাতি কি হ'ল ক দেউতা পাৰিলে অলপ সোনকালে আহিবিচোন মোৰ গাটো বৰ বেয়া লাগি আছে হ'ব যা আহিম সোনকালে আহিম দা আৰু দেউতা কলি বল কিয় কালি পইচা হেৰাইছিলো তোক কিবা কৈছিলে তই অকল কি পইচা কৰি থাক ঐ ক'ত যা ভাত খাই যা নাখা ভাত খা যা এ যা যি কৰি থাক ৰঞ্জিত খোৱা ঘৰত কোন নাই নি কোন হয় সোমাই বাবু দেউতা ক'ত গ'ল দেউতা কামলৈ গ'ল মোৰ ৰাতিপুৱাৰ পৰা গাটো ভাল নহয় কি হ'ল জানো জ্বৰ উঠিছে তো গাটো গৰম আছে তো ৰ মই দেউতালৈ ফোন এটা কৰোঁ ফোনটো লগা নাই ৰ হেল্ল' এইটো তিনিচলীয়া চাহত লাগিছেনে হয় আপুনি কোনে কৈছে পৰাগ তুমি আজি অফিচলৈ নাই যোৱা নি আমাৰ এই অফিচতে আছে নাই তেওঁক ফোনটো কিয় দিম কি ক'ব লগা আছে মোকে কোৱা ঠিক আছে মই কৈ দিছোঁ বাৰু জানলা বুঢ়াৰ ইমান সাহস ৰহটো ভাজি দি আছো আপুনি জানেনে আপোনাৰ ফুলত যে গা বেয়া বাইদেউ ৰাতিপুৱা সি মোক কৈছিলে আৰু সেইকাৰণে মই যাম বুলি ভাবিছিলোঁ হ'ব আপোনাৰ লেকচাৰ বন্ধ কৰক জানে নাই দেশত কি চলি আছে পেপাৰ পত্ৰ নাই পঢ়া নি নে কাৰো মুখত শুনাও নাই নে আমাৰ ঘৰখনত কিবা মানে মত বেমাৰবোৰ বাইদেউ আপুনি ভুল বুজিছে আচলতে মই হ'ব আপোনালোকৰ নিচিনা মানুহৰ মহিমা আৰু বুজিবলৈ বাকী নাই পইচা লওক মোক পৰাগে কল কৰিছিলে ল'ৰাটোক ডাক্তৰৰ ওচৰত দেখাই আহিব আৰু এনেকৈ ঘৰত কৰোণা বেমাৰী লৈ ঘৰে কৰোণা মিলাই ফুৰিব নালাগে যাম বৰ্তাক কৈছবি এইটো দেখোন আমাৰ বুঢ়াটো এইটো ক'ৰ পৰা ওলালি পলোৱাই ভাল হ'ব তাত দিয়া ক'ৰ মানুহ চিনি নাপাওঁ যাওঁ ব'লা আজি মোৰ ল'ৰাই মোক চিনি নোপোৱা মই এইবোৰ চাবলৈ জীয়াই আছো ইমান দিনে ৰঞ্জিত দেখোন কি হ'ল মানুহটো দেখিবলৈ নাই যে পইচা পাতি ধাৰলৈ মানুহ নেদেখাই হ'ল দেখোন তোক পইচা দিম দুদিনমান ধৈৰ্য ধৰচোন এই দুইটা লকডাউন চলি আছে কাম বন কৰিবই পৰা নাই খালি কামলৈ গৈছিলোঁ আজি ইয়াত দেখিছোঁ নাই মোৰ সময় নাই মই ইমান দেৰি হৈছে তই সদায় পইচা জিমকৈ থাক ভিডিঅ' আহে খালি নহয় তই দুদিনমান ধৈৰ্য ধৰ মোৰ সৰুলাটো গা ভাল নহয় ডাঙৰটোকো কলেজত দিব লাগে পইচা তাই ডাক্তৰ কৰি দিব লাগে তই ৰচোন মই যাম পইচা কথা ক'লে যে তোৰ বহুত প্ৰব্লেম লাগে তহঁতৰ লিখা মানুহক পইচা ধাৰলৈ দিবই নাপায় নহয় তই বুঢ়া তোৰ পইচা থাকি যা নাই নাই কৈছ তই সেইকেইটা নল'বিছা সেইকেইটা পইচা দে সেইকেইটা নল'বিছা পইচা লাগিব পইচা দে পইচা তই সেইকেইটা নল'বিছা মই তোক ধৰিছোঁ তই সেইকেইটা নল'বিছা মই ল'ৰাটো ডাক্তৰ কৰি নিব তোৰ ল'ৰা জীৱ হৈ থাকক মোৰ দৰকাৰ নাই মই আৰু কিমান কষ্ট সহ্য কৰি দিব লাগিব ভগৱান নাই এই চাইকেলখন বিক্ৰী কৰি হ'লেও মই আজি পইচা যোগাৰ কৰিবই লাগিব নহ'লে মোৰ বাবুক বচাবলৈ বহুত জটিল হ'ব
আজিৰ পৰা আৰু চাইকেলখনো নাই কাম বনটো দূৰৰে কথা ক'ৰবাত এখোজ ওলাই যাবলৈ চাইকেলখনো নাই হ'ব দে চাইকেলনো কি আৰু ল'ৰাটো বচাব পৰাটোৱেই মোৰ প্ৰধান কৰ্তব্য বাবু বাবু কাম পাইছ দেউতা আহিলিনে মই আহিলো মই সোনকালে আহিব নহ'লে বেয়া নাপাবি মোৰ মানে কাম আছিলে আজি তই শুই থাক তোক ৰাতিপুৱা ডাক্তৰ ঘৰলৈ লৈ যাম নালাগে দেউতা মই ভাল পাইছোঁ অলপ চিন্তা কৰিব নালাগে আমাৰ হাতততো পইচা পাতিও নাই তোৰ পইচা কথা চিন্তা কৰিব দৰকাৰ নাই তই মানুহটো ভাল হ'লেও পইচা এনেও হৈ যাব তই শুই থাক মই কিবা এটা বনাই দিম বাবু অ বাবু উঠ আকৌ উঠিছোঁ সোনকালে ওলা ডাক্তৰ ঘৰলৈ যাব লাগে নহয় পইচা আছে তাৰমানে কিন্তু মুখে দিবলৈ নোলায় ৰহ আজি কিবা এটা কৰিব লাগিব বাবু হ'লনে তোৰ তই গৰম পানী অকণ খালি নে খালোঁ দেউতা বাবু দেউতা ইয়াতে পইচা দিছিলোঁ পাইছিলি নি নাপোৱা নহয় আৰে মইতো ইয়াতে থৈছিলোঁ ইয়াতে থৈছিলি যদি ক'ত গ'ল মই ইয়াতে থৈছিলোঁ চাচোন চা ক'ৰবাত আছা নেকি মানে বুজিলোঁ দাদাইহে পইচা কৰি আছিলে মানে সিয়ে নিলে বাদ দে দেউতা নাযাওঁ হস্পিটেল মোৰ ভাল হৈছে তই মিছাতে চিন্তা কৰি আছ তুমি মোৰ লগত কিয় এনেকুৱা কৰিলা তুমি মোৰ জীৱনৰ লগত কিয় এনেকুৱা খেল খেলিলা তুমি মোৰ পৰা কি পোৱা নাছিলা তোমাৰ বাবে ঘৰত কাকো গুৰুত্ব নিদি আজি মই গিফ্ট লৈ আহিছিলোঁ কিন্তু তুমি মোৰ সঁচা মৰম বুজিকে নাপালা সঁচা আজি বহুত দুখ পালোঁ আজি তোমালৈ বৰকে মনত পৰিছে মা তুমি আমাক কিয় নিথৰুৱা কৰি গুচি গ'লা মা বহুত কষ্ট পাইছোঁ মা দাদাইতো নিজক লৈ ব্যস্ত হৈ থাকে মোৰ কথা কোনেও নাভাবে মই পাপৰ ফলত এনে পুত্ৰ জন্ম দিলোঁ যি কাৰো কথাই নাভাবে নাই আজি ইয়াক মই মাৰিয়ে পেলাম মানে তাক মৰাতকৈ আজি নিজকে মাৰি পেলাম মই আৰু কিমান সহ্য কৰি থাকিম নাই আজি মই কিবা এটা কৰিব লাগিব মোক ভুল নুবুজিবি মই আৰু এইবোৰ ধৈৰ্য ধৰি চাই থাকিব নোৱাৰোঁ মই আজি মাৰ দৰে ময়ো তহঁতক আজি এৰি থৈ যাব সিদ্ধান্ত লৈছোঁ মোক ভুল নুবুজিবি তোৰ মুখখনে মোক বাৰে বাৰে আমনি কৰিছে বাবু মই তোক হাত জোৰ কৰিছোঁ মোক আৰু ভুল নুবুজিবি জুৰি মোক ক্ষমা কৰি দিবা জুৰি মই তোমাৰ কথা একোকেই ৰাখিব নোৱাৰিলোঁ
আজি ময়ো তোমাৰ দৰে বাবু আৰু কুটুক এৰি থৈ গুচি যোৱা সিদ্ধান্ত লৈছোঁ। মোক ভুল নুবুজিবা জুৰি, মোক ভুল নুবুজিবা জুৰি। Dewa